যাব লাগে ইমান দেৰি কি হাজুনে পাওঁতে কি হয় ইমান দেৰি লিপষ্টিক লগাই লগাই কি হয় ইমান দেৰি কৰি হাহু নাছিলে মই কিমান দেৰি ৰৈ আছো ৰৈ আমি লগত মই সিহঁতৰ ঘৰলৈ গুচি গ'লোগে এইবোৰ লিপষ্টিক সানোতে সানোতে এইবোৰ লিপষ্টিক আহি পোৱাহি নাছিলে লিপষ্টিক এইজনী আগৰজনী এইজনী পূজা চৰ্তা এইটো কৰ ল'ৰা মাজুলী ল'ৰা কি নাম তোমাৰ অমিত বৰা আহিছে এইজনী পলাইছে মেকআপ আৰ্টিষ্টে আমাক এয়া বুঢ়ী কৰি দিছে গোটেই মূৰতে দি দিছে বৰ বোৱাৰীজনীয়ে কেনেকুৱাজনী লাগিছে আনা ডাঙৰ ফুট এটা ল'বলৈ কৈছে মোক চম্পী এইফালে আহা আৰু ইয়াৰ নাম কি আছিলে অমৃত এইফালে আহা কি হ'ল দুইটা যে একদম এৰাবনৰকে হাতত ধৰা ধৰি কৰি ঘূৰি ফুৰিছা কি হ'ল একেবাৰে ইয়াতো যে একদম হাত এৰিবই পৰা নাই কথাটো কি কোন সম্বন্ধত কি হৈছা চম্পী ভণ্টি নে ভাইটি হৈছা দাদা হৈছে দাই মানে খুৰা হৈছে ইমান অকণমানি খুৰা কিন্তু দদাই কিমান অকণমানি এৰি হাতে হাতে ধৰিহে থাকে ইহঁতি হাত এৰিবই নোৱাৰে একদম এইফালে আহা ওচৰলৈ আহা এইয়া আমাৰ মেকআপ আৰ্টিষ্ট আহি গ'ল ফুটটো ডাঙৰ কৰি দিব এতিয়া মোক মানে বেছিকৈ ষ্টাইল কৰিব নালাগে আৰু মই দেখাতে বুঢ়ী আছে হাৰ মোৰ ওলোৱা মোক বোলে বুঢ়ী বুলি নকয় মেনকাই কৈছে মেনকাই যে কি কয় মেনকাই মানে এইটো কৈছে হয় আপুনি বুঢ়ী মানে কিন্তু মানুহবোৰে বুঢ়ী নেদেখে মেনকাই কোৱা অৰ্থটো সেইটোৱে ওলালে হয় নহয় আমাৰ লগৰ চবে কয় মানে আমাৰ লগৰ ছোৱালী বুলি ভাবে সেই বুলি ভাবে কিন্তু মই মানে বুঢ়ী ভিডিঅ'টো শ্বুট কৰা বহুত দিন হৈ গ'ল কিন্তু মই আপলোড দিব পৰা নাই সময়ৰ অভাৱৰ বাবে সেইকাৰণে আজি ভাবিছোঁ আপলোড দি দিওঁ এয়া চাওক আমি পূজা চাবলৈ গৈছিলোঁ বৰষুণ দিয়াৰ কাৰণে ৰাস্তাৰ দাঁতিত থকা এই ৰেষ্টুৰেণ্টখনত সোমাই দিলোঁ আৰু সোমাই আমি এতিয়া চবেই শুকান ৰুটি চব্জি আৰু মাংস এনেকৈ খাই আছোঁ মাংস চবেই নাই খোৱা এয়া হ'ল আমাৰ গেদেপাৰ ভনীয়ে খাই কৈছে আপোনালোকক ককাইকটো বিচাৰি পোৱা নাই আমাৰ পূজা বন্ধত গেদেপা ককাইক অহা কথা আছিলে কিন্তু ককাইকক বিচাৰি পোৱা নাই আপোনালোকে ভাবে চাগে জাজুলী খণ্ডবিলাকত এই গেদেপা যে ওলাই গেদেপাই চাগে এক্টিংহে কৰে কিন্তু নহয় এয়া চাওক গেদেপাই এক্টিং নকৰে গেদেপাই এনেকুৱাই খুব খাব পাৰে খাই থাকে এতিয়ালৈকে 10-12খনমান ৰুটি শেষ কৰিলে আৰু আমাৰ এওঁলোকেতো খাবই পৰা 10খন নে 12খন ৰুটিৰ এয়া আছেগৈ এই ল'ৰাটোৰ থৰ লাগি গ'লগে 10টামান খোৱা দেখি বৰ থাকক চোন মাংসই খাই আছা ওচৰতে গেদেপাই খাই আছে মচৰ আৰু কেনেকেনো পেচৰি বহি থাকে আচাৰখন মুখত ভৰাই থৈ দিলে জিভা পানী ৰোধ কৰিবলৈ